হেল্ল' এভৰিৱান, আকৌ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই নিজে ঘৰতে ফচাই কেনেকৈনো সৰু সৰু ফুল কৰিলোঁ তাকে আপোনালোকৰ আগত দেখাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এয়া পিটনীয়াজোপা দেখিছেনে? এইজোপা মই নিজে ঘৰতে পচাইছিলোঁ। পচাই ফুল হোৱা এই কালাঞ্চোও মই যোৱা বছৰ সৰু ডাল এটা আনিছিলোঁ, পুলি কিনা নহয়। আৰু এজোপাতে টাবত এইটো লোকেল হয়, এইটো এনেই ৰুই দিছিলোঁ। এই টাবটোত যে বহুত ফুল ফুলিব লৈছিলে, কিন্তু আমি নাথাকোঁতে গোটেই ছাগলীয়ে খাই দিলে গোটেই দুটা টাবতে। এতিয়া অকণমানিকৈ ফুলি আছেগৈ, নাই এতিয়া। আৰু এইবোৰ চব নিজেই মই পচালোঁ। যোৱা বছৰে গুটি আনি পচাইছিলোঁ। কিছুমান গছবোৰ ওখ হ'ল, ভাল নহ'লে। অকল এটা টাবত চাবৰকৈ ফুলিলে, বহুত ধুনীয়া লাগিছে। এইবোৰ চব ছাগলীয়ে খাই দিলে। আৰু এয়া বিহু বুলি কপৌফুল অকল এপাহি ফুলিলে। আৰু এয়া বগা কচু পাত। আৰু এয়া ফুলৰ নাম কি নাজানো, মই পাহৰি থাকোঁ, লিলি নে কি। বহুত ধুনীয়াকৈ ফুলিছে, ভাল লাগিছে। এনেই মই ইমান ভালকৈ কৰিব নাজানো, থুলমূলকৈ কৰি থাকোঁ। আৰু চফা চিকুণ কৰিবলৈও নাজানো ভালকৈ, সময়ো নাপাওঁ। আৰু এয়া কি কালাৰ আছিলে, কালাঞ্চোটো নাজানো, অহা বছৰ ফুলিলেহে গম পাম। ফুলৰ লগতে জলকীয়া দুটাও লাগি আছিলে। আৰু এয়া কি জাপানী তগৰ নে কি, জবা নে কি, এইটো বহুত ধুনীয়া লাগে কালাৰটো। এয়া কলিয়াইছে ইমান ধুনীয়াকৈ। আৰু এয়া ফুলি আছে। এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু আপোনালোকেও নিজে এনেকৈ পিটনীয়া গুটিবোৰ থৈ অহা বছৰ আকৌ পচাই মেলি নিজে ৰুব পাৰে। আজিলৈ আহিছোঁ বাই। ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।